ভাৰতত চলি থকা সমস্যাসমূহৰ ভিতৰত ওৱান অফ দ্য মষ্ট কণ্ট্ৰভাৰ্চিয়েল ইছ্যু এটা হৈছে কাষ্ট ছিষ্টেম, যিটো বহু বছৰ ধৰি চলি আহি আছে। 1949 চনত ভাৰতীয় সংবিধানে সকলো জাতি উপজাতিকে সমান হিচাপে স্বীকৃতি দিছিল, যদিও বৰ্তমানৰ এই আধুনিক সমাজত সেই সমতা দেখা পোৱা নাযায়। কিন্তু কিয়? আহকচোন আজিৰ এই ভিডিঅ'টোত ভাৰতীয় কাষ্ট ছিষ্টেমটোৰ বিষয়ে আলোচনা কৰোঁ। One of our biggest problems right now is the prevalence of the caste system, an intricate hierarchy that still governs who people in India marry, what they eat, and who cleans their toilets. এই কাষ্ট ছিষ্টেমটোৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে আমি প্ৰাচীন ভাৰতলৈ উভতি যাব লাগিব। অৰ্থনৈতিক আৰু বৃত্তিগত সমাজ এখন গঢ়ি তুলিবৰ কাৰণে সেই সময়ৰ লোকসকলে এই কাষ্ট ছিষ্টেমটো বনাইছিল, যিটোক 4টা ভাগত ভগোৱা হৈছিল। ইয়াৰ ভিতৰত প্ৰথম আছিল ব্ৰাহ্মণ। ব্ৰাহ্মণ জাতিটো ব্ৰহ্মাৰ মূৰৰ অংশৰ পৰা জন্ম হৈছিল আৰু তেওঁলোক বহু বুদ্ধিমান আৰু শিক্ষিত বুলি ভবা হৈছিল। তেওঁলোকে সমাজৰ শিক্ষাৰ দায়িত্ব লৈছিল। ইয়াৰ পিছৰ স্থানত থকা জাতিটো হ'ল ক্ষত্ৰিয়। এই জাতিটো ব্ৰহ্মাৰ বাহুৰ পৰা জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। এওঁলোকক বহু শক্তিশালী বুলি ভবা হয়, গতিকে তেওঁলোকক যোদ্ধাৰু হিচাপে স্বীকৃতি দিয়া হৈছে। তাৰ পিছৰ স্থানতে বৈশ্য জাতিটোক ধৰা হয়। এই জাতিটো ব্ৰহ্মাৰ উৰু মানে কৰঙন অংশৰ পৰা জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। বেপাৰী, মহাজন আদিক এই জাতিটোৰ ভিতৰত ৰখা হৈছে। ইয়াৰ পিছৰ মানে 4 নম্বৰৰ জাতিটো হ'ল শূদ্ৰ। এই জাতিটো ব্ৰহ্মাৰ ভৰি অংশৰ পৰা জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। এই জাতিটোত সাধাৰণ মানুহ, কৃষক আদিক অন্তৰ্ভুক্ত কৰা হৈছে। এই 4টা শ্ৰেণীৰ জাতিৰ বাহিৰেও হিন্দু ধৰ্মত আৰু এটা শ্ৰেণীৰ জাতি আছে। এই শ্ৰেণীৰ লোকসকলে সকলো ধৰণৰ লেতেৰা কাম কৰিছিল, যেনে ধৰক অন্ত্যেষ্টিক্ৰিয়াৰ পাছত চাফা কৰা, জীৱ জন্তুৰ ছালৰ সৈতে কাম কৰা, চুইপাৰৰ কাম কৰা। এনেধৰণৰ কাম কৰাৰ কাৰণেই তেওঁলোকক অস্পৃশ্য মানে আনটাচেবলছ বুলি কোৱা হৈছিল। বৰ্তমান সময়ত বাৰু এই অস্পৃশ্য প্ৰথা আছেনে? আপোনালোকে জানি আচৰিত হ'ব যে এতিয়াও এই অস্পৃশ্য প্ৰথাটো তীব্ৰ হাৰত চলিয়ে আছে। বিজ্ঞানৰ জোৰত এতিয়া ভাৰত গৈ চন্দ্ৰ পালেগৈ, কিন্তু ইয়াৰে বহু মানুহে এতিয়াও কাৰোবাৰ বৃত্তিক লৈ, কাৰোবাৰ জন্মগত জাতিটোক লৈয়ে তেওঁক ঘৃণ কৰে। এই মেপখনেই তাৰ জ্বলন্ত উদাহৰণ। মেপখনত ক্লিয়াৰলি দেখুওৱা হৈছে যে ভাৰতৰ বহু ঠাইৰ লগতে অসমৰো প্ৰায়বোৰ অংশতে এই অস্পৃশ্য প্ৰথাটো এতিয়াও চলি আছে। That's it for today. ভাৰতৰ কাষ্ট ছিষ্টেমটো ইমান কমপ্লিকেটেড যে মাত্ৰ এই ভিডিঅ'টোতে সকলোবোৰ কৈ শেষ কৰিব নোৱাৰি। গতিকে ইয়াৰ ছেকেণ্ড পাৰ্ট অতি সোনকালেই আহি আছে। এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিওঁ আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় আই অসম।